নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অমিয়ে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ মই বোৱা এযোৰ মিচিং কাপোৰ কেনেকুৱা লাগিছে জনাব। আগতে এদিন লাইভ ভিডিঅ' দেখাইছিলোঁ, কিন্তু নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে ভালদৰে দেখা নাপালে, সেইটো কাৰণে আজি ভিডিঅ' এটা কৰিয়ে দিছোঁ। এইখন হৈছে চাদৰখন। ছাইডত মই ফুল দিয়া নাই, যিহেতু পটি লগোৱা হ'ব, সেইটো কাৰণে। চাদৰখনৰ আঁচলত মই এনেদৰে পুলি 3টা দি লৈছোঁ। তাৰপিছত এনেকৈ মিচিং যোনটো ঘাই ফুল হয় সেইটো দিছোঁ। তাৰপিছত এনেদৰে বুটাখিনি কৰি দিছোঁ। তাৰপিছত গোটেই চাদৰখনত সৰু সৰুকৈ বুটাবোৰ কৰি দিয়া আছে। এইখন হৈছে মেখেলাখন। মেখেলাখনত মই অলপ ভুল কৰিলোঁ। মেখেলাখনত এনেই বাকীখিনি ঠিকেই আছিলে, ওপৰলৈ আৰু এলাইনমান বুটা কৰি দিয়া হ'লে বেছি ভাল লাগিলে হয়, কিন্তু সেইটোৱে আৰু সময়ত মানে ফুল বাচি বাচি আমনি লাগে যে অলপ কমকৈ কৰি দিয়া হয়, তেনেকুৱা নিচিনা হ'ল নে কি এনেই নাজানো, আৰু কিবা এটা ভুল হৈ গ'ল। তাৰপিছত এয়া হৈছে চাদৰৰ পটি, আৰু ব্লাউজ পিচটোতো এনেকৈ পটিয়ে থাকিব। মই খালি যেনিবা এই লাইনটো কৰি দিছোঁ ব্লাউজৰ পিচটোত, বাকী এনেকৈয়ে থাকিব চিম্পুলকৈ, ইমান বেছি হেভি ৰখা নাই ব্লাউজটো। কেনেকুৱা লাগিছে জনাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।